তো হেল্ল' জি, আজি ব্লগটো ষ্টাৰ্ট কৰিম মই, কিয়নো অভি বৰ্তমান লাহে লাহে কাম কৰি কৰি এতিয়ালৈকে ওলাব পৰা নাই। কি বস্তু এইটো দেখছে? জেঠি, কলকাতাৰ জেঠি, বৈদ্য ডাঙৰ। এইটো চাওক না, কি ডাঙৰ জেঠি। টাইম এতিয়া হৈছে 1:06 আৰু আমি এতিয়া হ'লো ৰেডি। কালি আমি ৰাতিপুৱা আহি পাইছিলোঁ 5টা মানত। এতিয়া আমি ওলাই যাম। আজি আমাৰ প্লেনিং হ'ল, আজি হ'ল আমাৰ ছেকেণ্ড ডে। আজি আমি যাম ফাৰ্ষ্ট যাম ইকো পাৰ্ক, তাৰপিছত হয়তো আমি নিউ মাৰ্কেট, তাতে অলপমান মাৰ্কেট ঘূৰিম। কিবা যদি কম দামৰ বস্তু পাওঁ লৈ ল'ম। দুটামান টাৰ্গেট আছে বস্তু লোৱা, তাতে গ'লেহে গম পাম বাজেট মিলে নে নাই। কি গাড়ী বে, আমি উবেৰখন বুক কৰিছোঁ, আহি আছে। ইয়াতে আমি ভাত চাত খাই ল'লোঁ আৰু ইয়াৰ পৰা আমি এইবাৰ যাম ডাইৰেক্ট ইকো পাৰ্ক। चलो चलो भैया, आपका नाम क्या है? मेरा नाम एमडी सवर है। अच्छा ठीक है, मतलब हम आसाम से आए हैं ना, एक मेमोरी रख ला ये वीडियो बना के, इसलिए आपका नाम पूछ लिया। তো সায়েন্স সিটিৰ আগত যিখন ফ্লাইঅভাৰ আছে, মানে আমাৰ ভিআইপি নগৰৰ পৰা আগতে সায়েন্স সিটিৰ মাজত এখন ফ্লাইঅভাৰ পায়, তাতে মা লিখা আছে। নামটোৱে হ'ল ফ্লাইঅভাৰখনৰ মা। আৰু এখন থাৰ্ড মানে লংগেষ্ট মানে ব্ৰিজ হয় ইণ্ডিয়াৰ, 9 কিলোমিটাৰ। 9 কিলোমিটাৰৰ এখন মানে ফ্লাইঅভাৰ। চলো আহি পালোহি আমি ইকো পাৰ্ক। এইখন ইকো পাৰ্ক, টিকেট কাউণ্টাৰ তাতে আছে, কাটিব লাগিব। আৰু ইয়াৰ ফ্ৰণ্টত আছে এইটো ৱাক্স মিউজিয়াম, চেলিব্ৰিটিবিলাকৰ, ডাঙৰ চেলিব্ৰিটিবিলাকৰ মানে ষ্টেচু বনোৱা আছে। তো ইয়াতে যাম, আগত ইয়াত যাম, ইয়াৰ পৰা ওলাই ইয়াতে যাম। ঠিক নাই, নাযাব পাৰোঁ, প্লেনিংটো কি হয় তাৰপিছত যাব গম পোৱা যাব। এতিয়া আমি যাম ইকো পাৰ্ক। তো টিকেট কাটি লওঁ, ভিতৰত সোমাই আপোনালোকক লগ পাই আছোঁ। ইয়াতে এণ্ট্ৰি কৰি ল'লোঁ। এণ্ট্ৰি কৰাৰ পিছতে পালোঁ চাইকেল ৰাইড, ডাবল চাইকেল, গলমালৰ চাইকেল বাৰু। এণ্ট্ৰি কৰি চাইকেল ল'লোঁ কাৰণ বহুত ডাঙৰ ইকো পাৰ্ক। তুমি চলোৱা? আমি চলোৱা। তুমি চলোৱা। তো আমি চাইকেলত বৰ্তমান মই মাৰি আছোঁ, তুমিও মাৰা। তো আমাৰ এণ্ট্ৰি ফিজ 30 দুজনতে 60 টকা লৈ ল'ল। আৰু চাইকেলখনৰ 500, মানে 150 টকা চাইকেলৰ ফিজ আৰু 350 মানে এনে চিকিউৰিটি। সিটো ৰিটাৰ্ণ দিলে চাইকেলখনত আমাক ৰিটাৰ্ণ দি দিব 350 টকা। আৰু আধা ঘণ্টা ৰাইড টাইম। এতিয়া আমি 2:14 মানত, 2:04 মানত ওলাইছোঁ। তো আধা ঘণ্টা কিমান ক'লে? 250 মানত আমি ৰিটাৰ্ণ যাব লাগিব। তো বঢ়িয়া। আৰু যদি বেছি দেৰি হয় আৰু তাতে আধা ঘণ্টাৰ পইচা আৰু দিব লাগিব। তো আমি চাইকেল ৰাইড কৰি মজাকৈ যাই আহিছোঁ। এইটো জাপানীজ ষ্টাইলৰ চববিলাক আছে নেকি? তো ইমান ডাঙৰ পাৰ্কখনত আমি খোজকাঢ়ি শেষে কৰিব নোৱাৰিলোঁ হয়। ভাগ্য হ'ল চাইকেল পাই গৈছোঁ, গোটেই পাৰ্ক কৰি দিম এতিয়া। তাৰ নাম কি আছিল? এইটো এফিল্ডৰ এইবাৰ যাব নিদিলোঁ। আমাৰ লগত এতিয়া 15 মিনিট বাকী আছে। 15 মিনিট আৰামছে ঘূৰি আহিব পাৰিম। নাই, 14 মিনিট বাকী আছে। এতিয়া আমাৰ লগত 12 মিনিট বাকী আছে। মানুহ বুলি ভাবছোঁ, মানুহটোৰ ওপৰত উঠি আছে নহয়। ইয়াৰ পৰা এটা ভিডিঅ' ল'ব লাগিছিল এনেকৈ।
চলো পাই গ'লো আমাৰ থেংক ইউ চলো হৈ গ'ল এতিয়া আমি অলপমান খোজ কাঢ়িম ওচৰে পাঁজৰেখিনি কিন্তু গৰম লাগিছে অলপমান ৰেষ্ট লওঁ নেকি অলপমান ৰেষ্ট লৈ লওঁ বৰ্তমান গোলা খাই আছোঁ তো ফ্ৰেছ হৈ যদিও বা ৰ'দত ঠাই নাপালোঁ ৰ'দতে বহি গোলা খাই আছোঁ আৰু কিন্তু ৰ'দটো একদম ৱাৰ্ম লাগিছে ভাল লাগিছে ফিলত আৰু আগফালে নাজাৰা দাদা এখন আমি আছে ইকো পাৰ্কে উঠাই যাম এখন 7 ৱাণ্ডাৰ্ছ ডুপ্লিকেট 7 ৱাণ্ডাৰ্ছ আমি এইখনে যাইতেছি এখন খাব আপোনালোকেও নাজাৰাটো চাওক ব্ৰ চলো টিকেট কাটি ল'লোঁ 30 টকাকৈ এজনৰ ইয়াতে চব বস্তু 30 টকা 60 টকা গ'ল ইয়াতে 7 ৱাণ্ডাৰ্ছত সোমাম পাৰে এণ্ট্ৰি কৰিম ব'ল ইয়াৰ ভিতৰতে সোমাই চাওঁ পিৰামিডৰ ভিতৰত মামী আছে ইয়াতে সৰু সুৰা মামী ইটো আছে মামী তাজমহল যাম তাহলে ইয়াৰ ভিতৰতো যাম এবাৰ এইটো মানে একদম আগৰ দিনৰ আছিলে না তেনেকুৱা ট্ৰলখন লৈ যাম ইয়াৰ ভিতৰতো কিবা আছে কিন্তু বন্ধ কৰি দিছে এটা কাম চলি আছে নেকি আৰু এইবিলাক নচো এইবিলাক মাৰ্বল নহয় কিন্তু পাকাৰটো মানে জাষ্ট কালাৰ কৰিছে তলৰখিনি টাইলছ হয় অৰিজিনেল তাজমহলটো দেখা নাই সেইকাৰণে এইটো চাইছোঁ যে এনেকুৱাই হ'ব আৰু একজাক্ট গ্ৰেট ৱাল অফ চাইনা ইয়াৰ ভিতৰলৈ উঠি যাওঁ এতিয়া ইয়াৰ দোকানবিলাক দেখিছেনে ফিপাৰে মুখ নহয় দোকানবিলাক এইপিনে মুখ আছে কাৰণ এইফালৰ পৰাহে কাষ্টমাৰ এইপিনেহে কাষ্টমাৰ আছে দোকানৰ সেই চাইডে কাষ্টমাৰ নাই ষ্টেচু বনাই থৈ দিছে ইমান সৰু সৰু তাত ইমান ডাঙৰ ডাঙৰ মানুহ হ'ব আমাৰ নিচিনা বা ডাঙৰ ডাঙৰ মানুহ কিমান এৰিয়া ডাঙৰত থাকিব পাৰে গেলাৰী মানে এইটো ইয়াতে কিবা কিবি হৈ থাকে যেনেকৈ আমি ইয়াতে নাচি আছোঁ মানুহ চাব নাই চোৱা ব'লা এতিয়া বাহিৰলৈ যাওঁ আৰু কেছটো হ'ল এনেকুৱা যে আমি দুটাত এণ্ট্ৰি কৰিছিলোঁ বোধহয় আৰু এতিয়া টাইম হৈছে 4:02 মানে 4টা ধৰি লওক 2 ঘণ্টা খোজ কাঢ়িলোঁ চাইকেল মাৰিলোঁ শেষ নাপালে যিকেইটা অলপমান মেইন তেনেকুৱা ধৰণৰ আৰু যিখিনি জানে চালোঁ সেইটোৰ লগত ভাগৰ লাগি গ'ল এতিয়া ওলাই যাম আৰু ইকো পাৰ্কৰ পৰা তো আমি আগতে ৰেষ্ট লওঁ কমেও 1 ঘণ্টামান লাগিব ৰেষ্ট লোৱাতে যিটো এনাৰ্জি লষ্ট হ'ল ভৰিবিলাক কালিও খোজ কাঢ়িছোঁ আজি আহি চাইকেল মাৰিলোঁ আৰু এতিয়াও খোজ কাঢ়ি আছোঁ কি এনাৰ্জি নাই এনাৰ্জিটো বঢ়াই ল'ম ৰেষ্ট কৰিম তাৰপিছত বাকী সন্ধিয়াৰ ভিডিঅ'খিনি আহি যাব কি মজা আৰু ভৰিৰ বিষ তো ভৰিৰ বিষৰ কাৰণে এখন ভাড়া লৈছোঁ ইয়াতে টোপনি একদম মাৰি লওঁ তাৰপিছত উঠি যাম আৰু বাজাৰ শ্বপিং টাইম হৈছে এতিয়া 3:35 আৰু এতিয়া আমি গৈ আছোঁ ধৰ্মতলা নিউ মাৰ্কেট তো অলপমান আন্ধাৰ হ'ব দিছোঁ তাতে ফালে অলপমান ৰেষ্ট ল'লোঁ তো ধৰ্মতলা গৈহে গম পাম কি চিটুৱেশ্যন হয় আহি পালোঁ ফাইনেলি নিউ মাৰ্কেট ধৰ্মতলা তো বৈদ্য যাম ইয়াতে দেখোন মানুহ চালো এই ভিৰটাই লাগছিল আমাক এতিয়া আমি ফাৰ্ষ্ট যাম আমি
কেমেৰাৰ বস্তু চাম, দুটামান কেমেৰাৰ মোক বস্তু লাগে, তাৰপিছত কাপোৰ চাম। চলো ফিৰ ভিৰৰ মাজত সোমাই যাওঁ এতিয়া। বম কেমেৰা ছেকেণ্ড হেণ্ড ভাল হ'ব ন? ক'ৰবাত সোমাই যাওঁ এইবাৰ কিবা তাত দোকান এখনত চাই লওঁ পাওঁ নেকি। কেছটো হ'ল যে কাপোৰটো পচন্দ নহ'ল আৰু প্লাছ কেমেৰাৰ বস্তু দুটামান চাব খুজিছিলোঁ, তাতেও দাম দৰ নিমিলিল, পচন্দ নহ'ল, সেইটো কেঞ্চেল। তো এতিয়া গৈ আছোঁ আমি মিউজিকৰ লাইনত, মানে ইউকুলেলে এটা চাম বুলি ভাবছোঁ। মানে চেঞ্জ হৈ থাকে মাইণ্ডটোত, কাৰণ পইচাই কথা ক'ব। মানে কোনটো ল'ব এনেকুৱা লাগিছে আৰু সেইটো ল'ম, মানে পইচা বেছি নাই না হাতত। আৰু এটা লেটেষ্ট কথা হৈছে কি আমাৰ ট্ৰেইনৰ টিকেট কেঞ্চেল হৈ গৈছে, টিকেট নহয় মানে ট্ৰেইন কেঞ্চেল হৈ গৈছে, বুকিং কৰা ট্ৰেইন কেঞ্চেল। তো এতিয়া চাওঁ কালি কি হয়, সেইটো কথা মই ওলাই দিছোঁ মাইণ্ডৰ পৰা। এতিয়া জাষ্ট শ্বপিঙৰ পৰা আহিছোঁতো, অলপমান চাই লওঁ। বজাৰখন বহুত ডাঙৰ, ল'বতো গোটেইখিনি মন যায়, কিন্তু পইচাহে কথা কয় বাৰু। আৰু আমাৰ নাচনীৰ কাৰণে কিবা এটা ল'ব লাগিব, মেইন সেইটোৱে, নাচনী মেইন। কেছটো হ'ল যে আমি এটা উকুলেলে লৈ ল'লোঁ, এই যে আমাৰ কনচাৰ্ট চাইড উকুলেলে ল'লোঁ কিবা এটা বিচাৰি, বাকী একো লোৱা নহ'ল, ইয়াতে খৰচা হৈ গ'ল। এতিয়া আমি ভাবি আছোঁ যে কিবা খাই যাওঁ নে বাছত উঠি যাওঁ। বাছত বৰ্তমান পুৰা ভিৰ হৈ আছে আৰু আমাৰ বহুত দূৰ যাব লাগিব, তো আগতে কিবা খাই ল'ম, নহয় বাছ পালে বাছত যাম, নাইবা খাই ল'ম। তো বৰ্তমান কেচি দাস ৰেষ্টুৰেণ্টত আমি খাই আছোঁ দালপুৰি, আৰু ইয়াতে দালপুৰিৰ পিছত আমি খাম মিষ্টি। আৰু মিষ্টি যদি কলকাতাত নাখালোৱে, ৰসগোল্লা যদি নাখালোৱে পাপ হ'ব ইয়াতে। তো পুৰিটো অলপ বেলেগ, আৰু দালিখিনি অলপ মিঠা মিঠা, বাকী বঢ়িয়া। কেছটা হ'ল এবাৰ খাম আমি মিষ্টি, ৰসগোল্লা খাব আমি এখন, ৰসগোল্লা মজা বঢ়িয়া। টাইম হৈছে এতিয়া 9:24 আৰু আমি এতিয়া আহি পালোঁ ৰুমত। ভাল লাগিল, আৰু তাতে পুৰি চব্জি খাই এতিয়া আমি ৰাতি খাম কাৰণে আনিছোঁ চিপছ খাম আৰু হৈ থাকিম। তো আজি এইখিনিয়ে, নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে তেতিয়ালৈ। আৰু এটা কথা, যদি ইমান দূৰলৈকে ভিডিঅ'টো চাইছে তেতিয়া লাইক কৰি দিব, নতুনবিলাকে ছাবস্ক্ৰাইব, আৰু যদি বেছি ভাল লাগিছে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, যি কৰে কৰিব। তেতিয়াহ'লে বাই বাই। ভাগৰ লাগিছে, এতিয়া টোপনি মাৰি থাকোঁ, বাই।